কি খবৰ? আজি বহুত দিনৰ মূৰত ব্লগ বনাবলৈ আহিছোঁ। আজি মানে কি হ'ল, ৰাতিপুৱা সোনকালে উঠি গৈছোঁ। দেখিছোঁ ন পূৰা মানে অলপ মই বথনি উঠিলোঁ, এতিয়া বোলো ওলাই যাওঁ। তাৰপিছত ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আজিৰ দিনটো মই মানে এফালে যাম, ক'লৈ যাম আপোনালোকক দেখাম বাৰু। আৰু মানে কি হ'ল, মই কেতিয়াবা যোৱা কথা সোনকালে উঠি মেলি কাম বন কৰি ধুনীয়াকৈ ওলাই যাওঁ। আৰু আজিও এনেকৈ যাব ওলাইছোঁ। এতিয়া মানে কি হ'ল, আমি যিহেতু নামঘৰ গৈ আছোঁ, ধৰ্মীয় স্থানলৈকে গৈ আছিলোঁ, কিন্তু মা ঘৰত সোমাই গ'লোঁ। যিহেতু মা ঘৰ পাৰ হৈ যায়, তেনে অকণমান সময় মা ঘৰত থাকি এতিয়া ওলাইছোঁ লাহেকৈ। আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যিহেতু মোৰ ভিডিঅ'টো নাজানো আপোনালোকে চাই ভালেই পায় নে বেয়াই পায়, কিন্তু যদি ভাল পায় প্লিজ লাইক এটা কৰি থৈ যাব। কাৰণ ভিডিঅ' এটা বনোৱা বহুত কষ্টৰে ভিডিঅ' এটা বনোৱা হয় যিহেতু। আৰু বহুত দিনৰ মূৰত মোৰ ভিডিঅ' বনাইছোঁ, কাৰণ ভিডিঅ' বনাবলৈ একেবাৰে ইচ্ছা নোযোৱা হ'ল ভিডিঅ' বনাবলৈ। কাৰণ মোৰ বিশেষকৈ লাইকটো নাহে, ভিউজো ইমান নাহে। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ফাইনেলি মই ওলাই আহিলোঁ। আৰু ওলাই আহি মই এতিয়া বৰ্তমান যিহেতু আমি নামঘৰ পামগৈ আৰু এতিয়া ধুনীয়াকৈ মই যিহেতু বগা সাজযোৰ পিন্ধিছোঁ, কিয় আপোনালোকে ভালকৈ গম পাইছেই। এয়া আমি পাই গ'লোহি। প্ৰথমে আমি ইয়াত আহিছোঁ আউনীআটী সত্ৰ। আউনীআটী সত্ৰলৈ আহি আছোঁ। আৰু ইয়াত দেখিছোঁ ন, ইমান এটা সুন্দৰ পৰিৱেশ, মানে ধুনীয়া। ইয়াত বৰ্তমান মই চাকি তাকি কিনি ল'লোঁ আৰু আহি ইয়াত পাই গৈছোঁহি। ইয়াৰ সন্মুখৰ গেটখন, আৰু লগতে মই চাকি তাকি তাত জ্বলাই আহি ইয়াত সেৱা লৈছোঁ। যিহেতু নামঘৰ চাৰিওফালে ঘূৰিব লাগে বুলি কৈছিলে, ঘূৰি মেলি আহি তাৰে এজন গোঁসাইৰ ওচৰত সেৱা ল'লোঁ। আৰু ইয়াতো আপোনালোকে চিনি পাইছে চাগে, ইয়াতো মই চাকি তাকি জ্বলাই ল'লোঁ। ইয়াত মইনাপুৰীয়া নামঘৰত চাকি তাকি জ্বলাই ল'লোঁহি। এতিয়া পাই গ'লোঁহি আমি ঢেকীয়াখোৱা নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ পাই গ'লোঁহি। আপোনালোকে দেখিছে ঢেকীয়াখোৱা বৰনামঘৰ সন্মুখৰ গেটখনেদি আহি ইয়াত পাই গ'লোঁহি। চবফালে দোকান, ইমান ধুনীয়াকৈ দেখিছে নহয়, ধুনীয়া পৰিৱেশ। আৰু চবফালে মেলা লিখিকৈ বহিছে। ইয়াত ঢেকীয়াখোৱা বৰনামঘৰ, মানে যিহেতু আমি সকলোৱে জানো, ইয়াত দেখিছে মই ইয়াত সেৱা লৈছোঁ, সেৱা ল'বলৈ আহিছোঁ। আৰু লগতে এইফালে যিহেতু শৰাই লৈ আছিলে, মই তাত শৰাই দিছিলোঁ। আৰু লগতে চবেই কয় ঢেকীয়াখোৱা বৰনামঘৰ হওক বা বৰগছত ৰাখি বান্ধিব লাগে। চ' মই ৰাখি পাত বান্ধি ল'লোঁ। আৰু এয়া দেখিছোঁ নহয়, ইয়াত আগতে যেন বহুত ডাঙৰ ডাঙৰ কাছ আছিল। যিহেতু মই ইমান দূৰ নেদেখিলোঁ, বাট এজনী দেখিছিলোঁ, অকণমানি দেখিলোঁ, কিন্তু আগত যাওঁতে প্ৰায় দেখোঁ। আৰু মইনাপুৰীয়া মানে আকৌ ঢেকীয়াখোৱাত সোমামি, ইয়াত মই আহিছোঁ। সোনকালেতো যাবলৈ মন নাযায়, চ' মইনাপুৰীয়াৰ পৰা আহোঁগৈ। এয়া আকৌ আমি ওলাইছোঁ তাৰ পৰা। যেতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আমি মইনাপুৰীয়া বৰনামঘৰ ছাইডে গৈছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ, কৈছোঁ নহয়, বহুত বেছি ভাল লগা। বৰ্তমান আমি মইনাপুৰীয়া নামঘৰ পাই গৈছোঁহি। পাই আমি এতিয়া মইনাপুৰীয়া নামঘৰ মই সেৱা ল'বলৈ গৈছিলোঁ। যিহেতু আপোনালোকৰ মৰমৰ প্ৰদীপ গগৈয়ে যিহেতু লং পেণ্ট পিন্ধি আছিল, নামঘৰলৈ ভিতৰলৈ লং পেণ্ট পিন্ধি সোমাব নিদিলে, সেইকাৰণে তেওঁ বাহিৰৰ পৰাই ভিডিঅ'টো কৰি আছে। সঁচাকৈ ন, ধৰ্মীয় মানে অনুষ্ঠানলৈ গৈ কিমান যে ভাল লাগে। আৰু আপোনালোক বাৰু কোনে কোনে ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ আৰু আউনীআটী সত্ৰলৈ আহিছে, আৰু তাত কেনেকুৱা পৰিছে আপোনালোকে কমেণ্টত জনাবচোন।